হে গাইজ কি খবৰ আশা কৰোঁ ভাল মই আজি নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ বিহু মৰা আজি খানা আছে আৰু গতিকে আমি এয়া মাংস নিবলৈ আহিছিলোঁ এয়া গোটেইকেইটা আহিছিলোঁ আৰু বেলেগ মাংস নিম কিন্তু এতিয়া আমি গাহৰি মাংস নিবলৈ আহিছিলোঁ যিটো আমি আজি গাহৰি খাম আৰু গাহৰি মাংস নিবলৈ আমি অলপ ঘৰৰ পৰা আঁতৰত আহিবলগীয়া হৈছে কাৰণ আমাৰ ঘৰৰ ওচৰত এনেকৈ নাকাটে গাহৰি মাংস গতিকে আহিছিলোঁ আমি নিবলৈ এতিয়া যাব ওলালোঁ পূৰা বৰষুণো দি আছে আৰু খানা নাখালেও নহয় আৰু ল'ৰাহঁতৰ কাৰণ স্কুলো আছে আৰু ময়ো যামগৈ যিহেতু খানাটো আজি খাই দিম ভাবিছোঁ তেনেকৈ আজি এয়া খানাটো খাব ওলাইছোঁ আৰু আহিলোঁ ঘৰৰ পৰা ওলাই মেলি বাকী আজি খানাটো স্পেচিয়েলো হ'ব যিমান যি হ'লেও খানাটো সদায় স্পেচিয়েলি আৰু আজি কি দেখাব পাওঁ চাই থাকোঁ টাইগাৰ প্ৰিন্সক জনোৱা হ'ব তেওঁ ৰিপুণ বৰুৱা জনাইছে এটা তালি জোৰদাৰ তালি বহুত অভিনন্দন আহিলে হ'লে আমাৰ বজাৰ কৰা হৈ গ'ল বজাৰ কৰিলোঁ এইকেইটা এয়া মানে এই মুখা বহি আছে এই মুখা বজাৰ কৰি মেলি ৰেডি পূৰা যাবলৈ যামগৈ বৰষুণ দি আছে বৰষুণটো দিয়া নাই যামগৈ আৰু এতিয়া আমি এতিয়া সিহঁতৰ ঢেৰ কথা যাওঁগৈ আৰু এতিয়া দেই গাইছ আমি এতিয়া খানা খাব যাব ওলাইছোঁ আৰু বজাৰ কৰিলোঁ বজাৰ কৰি মেলি ব'লাওঁ আমি যাম খানা খাবলৈ আৰু যিহেতু আজি বতৰটো ইমান ভাল নাছিলে সেইকাৰণে অলপ দেৰিকৈ হ'ল আৰু অলপ কাৰণ ৰাতিপুৱা সময়ত বহুত বৰষুণ দি আছিলে আৰু এতিয়া যাম আৰু খাবলৈ আমি এইকেইটা লগৰকেইটা ইয়াতে আছে গোটেইকেইটা বজাৰ কৰি আছোঁ এতিয়া আমি খানা বুলি ক'লে স্পেচিয়েল সদায় এইটো বেলেগ এটা কথাই আৰু খানাই আৰু যিমান যি কৰিলেও যি নকৰিলেও সদায় স্পেচিয়েল হয় খানা আৰু যিহেতু বিহু খানা আমাৰ আৰু তাকে আজি কি কওঁ আৰু কি নকওঁ চাই থাকক দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ এতিয়া আমাৰ কামফেৰ চলাই আছে যিহেতু আমি এতিয়া বেলেগতো খামগৈ সেইকাৰণে এইবিলাক কৰিব নোৱাৰোঁ আমি ইয়াতে ঠিক কৰিছোঁ আমি গোটেইকেইটা মিলি লৈ আৰু চাই থাকক আৰু কি কৰিম আজি আমাৰ এইকেইটা বগে লগে আমাৰ এইজনা শান্তি নিদিয়ে গাইছ এতিয়া আমি খানা খাইছোঁ এতিয়া লাগি আছে এয়া বাকী সেয়া কিন্তু ভিডিঅ' বনাব পৰা নাই বাকী এতিয়া বনাব লৈছোঁ আৰু বস্তু বাহানি কিনি মেলি একদম আহি মেলি খোৱালে অলপ দেৰি হ'ল এতিয়া বনাই আছোঁ আৰু বনাবলগীয়া হৈছে মানে ভিডিঅ' ভালে বনাব নাই বাকী এয়া বনাই আছোঁ মাংস এতিয়া আমাৰ হেৰিটো আহি আছে এয়া লাগি আছে বনাই লওঁ এয়া আমাৰ গোটেই পাৰ্টি লাগি আছে লগ পাই আছোঁ তো আমাৰ ইয়াত গাহৰি বনি আছে গাহৰি খৰিকাত দিয়া হৈছে আৰু গাহৰি ইয়াত বনি আছে আৰু এইফালে আমাৰ এয়া হাঁহ বনি আছে সেইফালে আৰু সেইফালে আমাৰ গোটেই ৰাইজে কাম বন কৰি আছে আৰু আমাৰ এইফালে পেটু চলি আছে পূৰা আমি ইয়াত এইটো মাংসটো মই বনাইছোঁ আমাৰ এইজনাই গাহৰিটো বনাই আছে পূৰা গাহৰি একদম পিচ পূৰা আমাৰ এইকেইজনাই পূৰা লাগি আছে ধন্যবাদ চাই থাকক আৰু আমাৰ এই কলিজা পূৰা আমি লাগি আছোঁ চাই থাকক কেঁচা তেল দি হৈ গ'ল হাতত দিব লাগিছিলে সঁচাকৈ ক'বা তুমি বনাই পাইছা নাই বনাই পাইছা অঁ টেষ্টি হয় জানো কি খাবা টেষ্টি লাগিব নাই বাৰু হ'লেও খাবলৈ ভাল হ'ব যদি খোৱা নাই এটা এটাকৈ দি থাক
এই স্পাইটটো ক'ত স্পাইটটো আমাৰ এতিয়া টেষ্ট কৰা পাৰি চলি আছে এতিয়া আমি আৰু যিহেতু আমি গাহৰিটো এতিয়া এনেকৈ খাই লৈছোঁ খাই আছোঁ আমি গোটেইকেইটা এনেকৈ এতিয়া খাব ওলাওঁ এতিয়া গাহৰি পুৰি লৈছোঁ আৰু এইটো গাহৰি গ্ৰেভি পূৰা মাৰি আছোঁ এতিয়া ঘৰলৈ আহিছিলোঁ বস্তু নিবলৈ এই কিবা কিবি লাগে বোলে বস্তু নিবলৈ আহিলোঁ আৰু আমাৰ খানা চলি আছে এতিয়া বনাই আছে মাংস খোৱাকৈ নাই আৰু আধা ঘণ্টা এঘণ্টামানৰ পিছত আমি খাই বৈ ৰেডি হৈ যাম আৰু এয়া ইও আহিছে মোৰ লগতে আমিতো আহিলোঁ এতিয়া গৈ আৰু খানা খাই জেগাতে আৰু আকৌ আজিও আহিলোঁ আকৌ হুঁচৰিছে আমাৰ টিমৰ হুঁচৰি নহয় বাৰু আমাৰ ৰাইজৰ হুঁচৰি এইটো এদিন যাব পৰা নাছিলোঁ সেইকাৰণে কালিও আজি গৈ আছোঁ আজিও যাবহি লাগিব তাৰপৰা আহিলোঁ আকৌ বাকী আজি আমাৰ খানাটো ইমান দেৰি নহ'লেহেঁতেন কিন্তু বস্তু বিচাৰি মেলি কিনি হেৰি কৰালে অলপ দেৰি হ'ল আৰু যিয়েই নহওক বতৰটো আগবেলা ইমান ভাল নাছিলে কাৰণ বৰষুণ দি আছিলে সেইকাৰণে সেইটো এটা কাৰণ বাকী আমাৰ এতিয়া খানা হ'লগৈ বাৰু মাংস চাংস বনাই ভাত চাত বনাই হৈ গ'ল আৰু এতিয়া সিহঁতি কিবা এক্সট্ৰাকৈ কিবা বনাই আছে বাকী এইবাৰ গৈ আমি খামগৈ এতিয়া তাকে আৰু বৰ বেছি দেখাব পোৱা নাই বাকী যিমান দেখাইছোঁ যি কৈছোঁ সেইখিনিয়ে মইতো মোবাইল ধৰিবলৈ বা কৰিবলৈ সময় নহয় মাংস চাংস বনাই কিবা কিবি কৰি থাকিবলগীয়া হয় সেয়ে আৰু চাই ধৰক আৰু কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ তাত গৈ দেখাই আছোঁ কবি গজা দেই গাইছ এতিয়া খানা চানা খাই হ'ল আৰু এতিয়া আমি অলপ ফূৰ্তি কৰিম ইয়াত নাচিম কাৰণ ইমানকেইদিন কষ্ট কৰি মেলি আৰু বহাগী বিদায় দিলোঁ বুলিয়ে ক'ব লাগিব আজি যিহেতু লাষ্টৰ দিন আমাৰ খানা খালোঁ আজি আৰু আজিৰ পৰাতো একো নাই বেয়াও লাগিব আজিৰ পৰা আৰু এইকেইদিন যিহেতু ব্যস্ত হৈ আছিলোঁ এইবিলাকতে ব্যস্ত হৈছোঁ যিহেতু আৰু আজিৰ পৰা বেয়াও লাগিব আৰু এনেকৈ আহি দিয়ক প্ৰতি বছৰে এনজয় কৰোঁ আৰু অনাৰ দিন আৰু এনেকৈ ফূৰ্তি কৰাটোৱে বিচাৰোঁ প্ৰতি বছৰে আৰু এইবছৰো তেনে ঠিক কৰিলোঁ আৰু বিহু মাৰি এনেকৈ খানা খোৱা এইটো মজাটো অলপ বেলেগ আৰু এইটো সুকীয়া যিসকলে মায়ে বা যিসকলে এনেকৈ ফূৰ্তি কৰে সেইসকলে বুজিব যে এইটো ফূৰ্তি এটা বেলেগ যিমান যি নহওক আৰু এইটো ফূৰ্তিখন কেতিয়াও হ'ব নোৱাৰে আৰু এইটো এটা সুকীয়া বাকী আমি খানা খালোঁ ল'ৰাহঁতে এতিয়া আমাৰ
এতিয়া এইবোৰ নিব লাগিব চব, বহুত বস্তু আছে ইয়াত নিব লাগিব এতিয়া বস্তু বাহানিবোৰ। বাকী এতিয়া আমি যাম আৰু আনিবলৈ, এতিয়া নিমগৈ ঘৰলৈ। বাকী আজি দিনটো এনেকৈ গ'ল, ভালকৈ মানে ভিডিঅ' এটা বনাব নোৱাৰিলোঁ, কাৰণ এইবিলাকত কাম বন কৰি থকা হ'ল আৰু খানাটোও লাগি দিব হ'ল। কাৰণ ডাঙৰ বুলি অলপ মানে বেছিকৈ লাগিবলগীয়া হয় এইবিলাক ক্ষেত্ৰত, আৰু যিহেতু নালাগিলেও নহয়, কাৰণ সেইকাৰণে অলপ ব্যস্ত থাকিবলগীয়া অৱস্থা। বাকী নালাগিলেও নকৰিলেও নহয় যিহেতু, সেইকাৰণে আৰু বেলেগকৈ আৰু কি আৰু একো নাই। বাকী এনজয়টো মেইন, সদায় ফূৰ্তি আৰু সকলোবিলাক যিমান যি হ'লেও যি নকৰোঁ ফূৰ্তিৰ কাৰণে আমি এইবিলাক কৰোঁ। আৰু এইবিলাক কষ্ট আচলতে নহয়, এইবিলাক কষ্টটো নাভাবোঁ আৰু এনেকৈ আৰু প্ৰতি বছৰ কৰি যাওঁ। কাৰণ এসপ্তাহ বা 2-3 দিন 4 দিন 2দিন কষ্ট, তাৰপিছতো বছৰটোলৈ নায়েই। বাকী বেয়া লাগিছে, কাৰণ বহাগী বিদায় আজি আৰু শেষটো দিন, আজিৰ পৰা নাই এইবিলাক। যিহেতু এইকেইদিন হাই হুলস্থুল কৰি মেলি আছিলোঁ গোটেই এইকেইদিন লগৰখিনিৰ লগত, আজিৰ পৰা নাই সেইটো। বাকী এইকেইদিন কি দেখাব পাৰিলোঁ কি দেখাব পাৰিম নাজানো, আৰু কিনো ক'ম আৰু। বাকী এতিয়া ঘৰলৈ যোৱা হয় লগ পাই আছোঁ, আৰু অলপ এনজয় কৰিম, চাওক তেনেহ'লে কি কৰোঁ। Pan botalo raiso kewa kora ogitora ulai dekha diya atok pan botalo raiso kewa kora raiso kewa Ube Bhagavan tai pinda banate o phula pagupini ko phula pagupini no suai bobu ai amale bihu
মলাম তোকে হেরো নাচনি তোকে হেরো নাচনি নাচনি তোরা দি নতুন নাচনি যদি মরম দিও যদি মরম দিও নাচনি তুলিলাম পথালি খোলা নৈতে কোনে গা ধুইছিলে পাৰতে বহিল কোনে চাই আছিলে তো গাইছ এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া ৰাতিয়ে হ'লকৈ আমি যোৱালৈ এতিয়া আগত গ'ল আমাৰ কাৰণ দূৰণি ল'ৰা আছিলে সেইকাৰণে আমাৰ আগত কিছুমান গ'লগৈ আৰু এতিয়া মই এতিয়া গৈ আছোঁ আৰু পাছত আহি আছে ল'ৰা। এতিয়া আজি আৰু এয়া অনেক খানা খোৱা খানা খাওঁতে ভিডিঅ' বনাব নহ'ল কাৰণ লৰালি হ'ল সন্ধিয়াও হৈ আহিলে আৰু বস্তু বাহানি বাঢ়ি দিব মেলিবলগীয়াও হ'ল সেইকাৰণে খোৱা সময়ত ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ। আজি ইমানেই আৰু পূৰা ভাগৰ লাগিছে এতিয়া কামত গৈ মেলি ঘূৰি মেলি পূৰা ভাগৰ লাগিছে এতিয়া আজি খানাটো এনেকৈ গ'ল আৰু কি দেখাব পাৰিলোঁ নাজানো চেষ্টা কৰিম যি দেখাবলৈ নহ'ব। ভাবিছোঁ আজি ভিডিঅ'টো আজি ইমানে সমাপ্ত কৰি লওঁ নহ'লে এইটো বহুত দীঘলৈ যাব ভিডিঅ' আৰু বহুত দীঘল হৈছেই কাৰণ খানা খাওঁতে ভিডিঅ' বনোৱা বহুত দীঘলে হয় আৰু এইটো ভিডিঅ' দীঘলে হৈছে বহুত বেছি আৰু অন্য এটা ব্লগ লগ পাই আছোঁ। আজিলৈ ইমানতে বাই বাই আকৌ নতুন এটা ব্লগ লগ পাই আছোঁ আৰু চেনেলটো যদি নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নহয় কাৰণ ইমান ভিউজ আহে কিন্তু ছাবস্ক্ৰাইব বঢ়া নাই গতিকে অলপ ছাপোৰ্ট কৰক যাতে অলপ আগবাঢ়িব পাৰোঁ আৰু নেক্সট এটা ব্লগত লগ পাই আছোঁ।